Hey guys, আজি কোনো ব্লগৰ ওপৰত ভিডিঅ' নহয়, আজি এটা সৰু এটা ৰেচিপি মানে চিকেন কেনেকৈ বনাই সকলোবোৰ দেখুৱাই আছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক পলম নকৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নহয় মানে ৰেচিপিটো আৰম্ভ এয়া চাই লওক। এইটো কিশোৰ আজি মানে কিশোৰে ৰেচিপিটো বনাব। চিকেন কেনেকৈ বনাই লগতে খুন্দি আছে। মই নাজানো বনাব। চিটিং करता है तू। কি খুন্দি আছে এইটো? জানে বহুত একদম বহুত ধুনীয়াকৈ বনায়, বহুত টেষ্টি হয়। ইয়াত দেখিছে আদা ৰহুন এইবিলাক বটি আছে। আমাৰতো এতিয়া পাতা চাতা নাই না, এইবিলাক খুন্দিয়াই লাগিব ঠিকছে। পিঁয়াজ চাওক, ইয়াতে মাংস আদি চিকেনটো আছে ইয়াতে, লগতে পিঁয়াজ, তাৰপিছত এতিয়া যে আদা আৰু ৰহুনটো খুন্দি আছিল সেইটো দিছে, মছলা চছলা ইয়াতে দি ল'ব একেলগে, পিছতে কেৰাহীত বহাব। বহুতখিনি যোগাৰ লাগে দেখুৱাই। अरे कहना क्या चाहते हो? itu কি বস্তু? চিকেন মছলা। এই সব ঢাল, নিমখটো নিদিবি কেৱল, বাকী সব দি। আজি কিশোৰে কি খুৱাই নাজানো, সব মিক্স কৰি ল'ব লাগিব। তাৰমানে যিটো মছলাই চিকেনে পিঁয়াজে আদা ৰহুনে চব সানিতে মিক্স কৰি ল'ব লাগিব। আমাৰ তাত সেই আৰু এয়া বিলাহী লগতে আলু এয়া কাটি থৈ দিছে ইয়াতে। এয়া গেছত বহাইছে, এতিয়া তেলটো দি আছে। তেলটো তাৰমানে অলপমান ৱেইট কৰিব লাগিব 2-3 মিনিট, মানে তেলটো গৰম হ'ব লাগিব। আৰু ৰান্ধনীটো যাওক না, ইফাল মাকে নাচে বোলে। মই বিলাহীটো ভাবিছিলোঁ গতাক গতি দিবি বোলে, কাটি ললি দিব। বিলাহী আৰু গতাক গতি দিয়ে নেকি? দিব দে, নতুন ৰান্ধনী না, এইটো 2023 চনৰ ৰান্ধনী মোটামুটি। এয়া চাওক তেলটো গৰম হৈ গ'ল, ইয়াতে এতিয়া চিকেনটো দিব। হাতেদি লাৰি পেলাই চাই बहुत तेज हो रहा है। লাহে লাহে আগে পিছে কিমান মান বনাইছিলে? 10-15 জন মানুহ খানা বনাইছিলে না? নকৰি আকৌ চব কমটা বনাই বেলেগ চাই। তাৰমানে ভৱিষ্যতত বুলি পাৰিব, মই লাহে লাহে অলপ শিকি আছো, নহ'লে হৈ যাব না। নিমখটো দিলা, এই লাষ্টত দিলে হ'ল, লাগে লাষ্টত ল'লো হয়। ৰেচিপিটো চাই কিন্তু কমেণ্ট কৰি জনাব। লগতে কিশোৰক আৰু মানে অলপমান ইচ্ছাৰ কাৰণে সাহস দিব ৰ'দত যাবৰ কাৰণে, কাৰণ যাতে আৰু এতিয়া আমাৰ 4জনৰ বা 3জনৰ খানা বনি আছে, যাতে আৰু 150 জন 100 জনৰ খানা বনাব পাৰে। অলপ হ'লেতো জানা, ঢাকান বহাই দিলোঁ, মানে অলপ গুচিয়ে, অলপ মানে 40% হৈছে, 60% বাকী আছে। এতিয়া আমাৰ দিব বিলাহী আৰু আলু খান্তি। আলু পিছত দিব নেকি? দে যিগৰা কৰ, আৰু মই চাই আছোঁ, চাই নাই মানে মোৰ অলপ লাগি দি আছোঁ। তই লাগি দিছা, তই কেতিয়া তই কেৱল কৈ আছা কেতিয়া হয় খাম, মই খাম, ইমান সৌখা চলি। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए। মই সৰকাৰতে হ'লেই হৈ গ'ল। ইমান সুন্দৰকৈ বনাইছে। আৰু লগতে আপোনালোকক কথা এটা কৈ লওঁ, কিশোৰৰ কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দিম। ডেছক্ৰিপশ্যনত দিলে কাৰোবাক যেন ৰান্ধনীৰ পোষ্ট খালী আছে কাৰোবাৰ, তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে ফোন নাম্বাৰটোত। অসমৰ বাহিৰত যাবি না? মই বহুত দূৰত য'ৰ পৰাই কণ্টেক্ট কৰিব, মুঠতে ই যাবই, জিংকে কি নহওক যাবই। আৰু
আমাৰ কিচেনটোৰ এইবিলাক যোগান তাৰ পৰাই এইবিলাক হৈছে মেডিচিন আমাৰ মেডিচিন এইবিলাক তাৰ পৰাই ইয়াতে আৰু আছে হাথিয়াৰ চাথিয়াৰ এইবিলাক ইয়াতে আছে এতিয়া আলু চালু দিলা চালু নহয় আলু পানী কেইটা দিবি না পানী নাথাকে আলু কিনা পাইছিলোঁ আজি কিজানি এতিয়া মোটামুটি 9টা বাজিল 12টামান বাজিব এনা দিন হৈছে এনা হ'লে ক'ত চিট পাবি এনা পানী দিলা 2 ঘণ্টাৰ পিছত ৰখে দেখাবি হয় না আঞ্জা তাৰমানে 2 ঘণ্টা বিৰতি লোৱা আমাৰ চিকেন বনোৱা কমপ্লিট হৈ গ'ল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম তাৰ আগত অলপমান খাই লওঁ মজা আছে জানা এতিয়া আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি ন ল'ৰা মানুহ ক'তনো ইয়াতকৈ আৰু বেছি টেষ্টিকৈ বনাব পাৰিম আমাৰ কাৰণে ইয়াই বহুত বাই বাই টাটা বাই বাই